মই ৰূপাঞ্জলি বৰুৱা মোৰ ইউটিউব চেনেলটোৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখাম আপোনালোকক আমাৰ কাঁহীবিলাক আৰু নগা কাঁহীবিলাকৰ মাজত ডিফাৰেঞ্চ কি। এইখন হৈছে নগা কাঁহী। এইখন আপোনালোকে দেখিছেনে? এইখন ভিতৰত গোটেই প্লেন হয় আৰু কাঁহীখন হ'ল চিলভাৰৰ আৰু এনেদৰে এডাল ইয়াত হেৰি এডাল আছে, নাল এডাল আৰু তলত এনেকৈ আছে আৰু তলফালেদি এনেকৈ আছে। আৰু ইয়াত এজনী কুকুৰা আছে। ডিফাৰেঞ্চটো ইয়াত যে আমাৰ কাঁহীবিলাক হ'ল কাঁহৰ আৰু আমাৰ কাঁহীবিলাক হ'ল এনেধৰণৰ কাঁহৰ। আৰু এই আমাৰ কাঁহীবিলাকৰ মাজত ফুল আছে এনেকুৱা কাষে কাষে, আৰু কিন্তু ইয়াত মানে ফুল নাই। আৰু আমাৰ কাঁহীবিলাক হ'ল কাঁহৰ আৰু এইবিলাক হ'ল চিলভাৰ হয়। অৱশ্যে ময়ো প্ৰথমতে কোনো দিনাখন পোৱা নাছিলোঁ এনেকুৱা ধৰণৰ। এবাৰ মই প্ৰথম দেখিছোঁ, যিহেতু আগতে কোনো দিনাখন দেখা নাই। আৰু এখন মই গিফ্ট পাইছিলোঁ। যেতিয়া মই গিফ্ট পাইছোঁ তেতিয়া মই সুধিছিলোঁ যে এখন কি বস্তু হয়, মইতো একো ধৰিব পৰা নাছিলোঁ। তেতিয়া সিহঁতে কৈছে যে এখন নগা কাঁহী হয়, আমাৰ নগা কাঁহী হয়, এখন তোমাক গিফ্ট দিছোঁ বুলি কৈছে। তেতিয়াহে মই গম পাইছোঁ যে নগাবিলাকৰ কাঁহীবিলাক এনেকুৱা। যিহেতু মই আজিলৈকে দেখা নাই, এবাৰ প্ৰথম দেখিছোঁ, সেই গতিকে আপোনালোককো যাতে দেখাব পাৰোঁ সেইবুলি মই এই ভিডিঅ'টো বনালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।